পাৰ্টি চলি আছে ইয়াত ভাল লাগিছে পাৰ্টি কৰি আমাৰ নমস্কাৰ আমাৰ আপুনি আছে কুকিঙৰ দেৱৰী আছে মই আছো দেই হাই মই চুজিলে কালি টপা হৈ আছো ইয়াত মইতো পুৰা পাহান টপি আছো একো ক'ব নালাগে চবে মদ খাইছো ফূৰ্তি কৰিছো এনজয় কৰিছো এইফালে মই দেৱজিত হাই মই কি কয় মই কি কয় মই মই খাই আছো কিবা কিবি মই কি খাইছো মই নিজে গম পোৱা নাই আমি আছো আমাৰ এজন আছে এজন কুকিং মেন আমাৰ পোহৰে হওক আমি দুটা ভাল বন্ধু আছিলো এসময়ত এতিয়া ফাটি গৈছে আৰু লাহে লাহে আমি মাতিব পৰা নাই ফাটি গৈছো লাহে লাহে আমি ফাটি গৈছো এতিয়া গোটা মাৰিছো কিন্তু তিনটা গোটা মাৰিছো আমি গোটা মাৰিছো এতিয়া বৰ্তমান লাহে লাহে আমাক এটা ভিডিঅ'ত পাব ইউটিউবত আমাৰ দীপাংকৰ পইচা ইনকাম হলে মাল খুৱাব আমাৰ লাইক কৰক সাবস্ক্ৰাইব কৰক মোৰ চেনেলটো হ'ল DS Tech এণ্টাৰটেইনমেণ্ট আপোনালোকে সকলোৱে চেনেল কৰিব আপোনালোকে চবে ছাবস্ক্ৰাইব কৰিব আৰু ভাল ভিডিঅ'টো যদি ভাল লাগে শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব লাইক কৰিব মোৰ চেনেলটো হ'ল ভাত খোৱা দালি ৰাৱণৰ পুতেক আৰু জীয়াই থাকা মোক দেখাৰ পিছত তই কাটি দিবি চৰি গাইজ এক মিনিট মোক দেখুৱাৰ পিছত তই কাটি দিবি মোক দেখুৱাৰ ভিডিঅ' কাটি দিবি চৰি গাইজ চবে আপোনালোকক ভালে বেয়াই কৰিলে মোৰ নিজৰ এজন ফ্ৰেণ্ডৰ পাৰ্টি আছিলে পাৰ্টিৰ লগত পাৰ্টি এনজয় কৰোঁতে মানে বহুত এনজয় হৈ গ'ল চবৰে মানে কি মাথা উঠি গ'ল তাৰ কাৰণে অকণমান বেয়া নাপাব মই আপোনালোকক ক্ষমা খুজিছোঁ আপোনালোকৰ হৈ মই নিজে ক্ষমা কৰিছোঁ মোৰ চেনেল হ'ল DS Tech এণ্টাৰটেইনমেণ্ট আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহিব আৰু লগতে লাইক কৰিবলৈ নাপাহিব আৰু লগতে কমেণ্ট কৰিবলৈ নাপাহিব লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক জিন্দাবাদ 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 তামোলৰ বিষয়ে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ হ'লে লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহিব যাতে ফাৰ্ষ্ট আপোনাৰ ভাত খাই লৈছে অগলা CM বন্ধা